হেল্ল' গাইজ, কি খবৰ? ভালনে? আশা কৰোঁ সকলোৰে খবৰ ভাল, কিন্তু মোৰ খবৰ ভাল নহয়। দেখিছেনে ভৰিখনত গজালে পিন্ধিলে আজি গধূলি টাইমত কাপোৰ আনিবলৈ বাৰীৰ পিছফালে গৈছিলোঁ আৰু বাৰীৰ পিছফালে তক্তাবিলাকত গজাল আছিলে আৰু সেই গজালত ভৰিখন বহুত বেয়াকৈ সোমাই গ'ল। মানে চেণ্ডেল ফুটি একেবাৰে ভৰিৰ কাষ পালেগৈ ফুটি আৰু ততাতৈয়াকৈ ঘৰলৈ আহি এনেদৰে কাপোৰখন মাৰি লৈছোঁ। আৰু ইয়াৰ পিছত মই ল'ৰাক ক'লোঁ যে ধুনু মই খোজকাঢ়িব পৰা নাই, আৰু সি মোক টকান এডাল আনি দিলে খোজকাঢ়িবলৈ। আৰু এতিয়া গধূলিয়ে হ'ল, 4-5 মান বাজি গ'ল। তেতিয়া আমি জুই পুৱাই আছিলোঁ আৰু তাৰপাছত ফাৰ্মাচীলৈ আহিলোঁ, যিহেতুকে এটা টিটেনাছ ল'ব লাগিব। আৰু টিটেনাছ লৈ বেজি লৈ পেলাই ঘৰলৈ আহিলোঁ আৰু এইখিনি বেণ্ডেজ কৰি দিলে, কাৰণ ভৰিত হৈছে, বেণ্ডেজটো ভালদৰে কৰিবও নোৱাৰে। ইমান ঠাণ্ডাত এনেদৰে ভৰিখনত গজালে পিন্ধাৰ ফলত মোৰ যে ভৰিখন ইমান বিষাই আছিলে আৰু বিষতে কান্দিছিলোঁ, আৰু ল'ৰাই মোৰ অৱস্থা দেখি একেবাৰে ফুকাই দিয়াত লাগি গৈছে। তাৰো চাগে বেয়া লাগিছে মোৰ এনেকুৱা হোৱাই। আৰু মোৰ এনেকুৱা হোৱাৰ নেক্সট দিনাখনে দেখিছেনে, তাক আকৌ মেডিকেললৈ লৈ আহিব লগা হ'ল। গধূলি 4 মান বজাত সি খেলিবলৈ গৈছিলে আৰু খেলিবলৈ যাই দাদাহঁতৰ লগত ধুলনিত উঠিবলৈ গ'ল। বাৰ মানা কৰাৰ পিছতো আজিকালি ল'ৰা ছোৱালীবিলাকে একেবাৰে কথা নুশুনে, হয়নে? আৰু ইমান সিহঁতক মানা কৰিলেও সিহঁতে যিটো মানা কৰোঁ সেইটো বেছিকৈ কৰে, আৰু সেই বুলি সিও তেনেকৈ গ'ল ধুলনিত উঠিবলৈ। আৰু যেতিয়া ধুলনিত উঠিবলৈ গ'ল, উঠাৰ পাছত যেতিয়া নামিবলৈ ওলাইছিলে, তেতিয়া চাগে সি পৰি গ'ল, আৰু পৰি যোৱাৰ পাছত তাৰ ইটাত লাগি পেলাই মানে থুতুৰিৰ তলত বহুতখিনি দুৱাকৈ কাটি গ'ল। আৰু কাটি যোৱাৰ পাছত সি ইমান চাগে দুখ পাইছে, কিন্তু সি সেই দুখ পোৱাটো কেতিয়াও আমাক নেদেখালে। আৰু সি কান্দিও ঘৰলৈ অহা নাই যে সি দুখ পাইছে, আৰু সি এনেকুৱাকৈ চাইকেল চলাই আহিছে যেন তাৰ একোৱেই হোৱা নাই। হঠাৎ মই যেতিয়া দেখা পালোঁ যে তাৰ থুতুৰিৰ তলত তেজ ওলাই আছে, কি হ'ল বুলি সোধাত সি একো কোৱা নাছিলে প্ৰথম অৱস্থাত। হয়তো সি ভয় খাইছিলে যে দেউতাক আৰু মাকে তাক কোবাব বা মাৰিব, যেতিয়াকৈ অকণমান বদমাচি কৰিলে আমি অলপমান দম দিওঁ, সেইকাৰণে সি অলপ ভয় কৰে আৰু সেইকাৰণে কোৱা নাছিলে, ভয়তে আছিলে। তাৰপাছত যেতিয়া সুধিলোঁ তেতিয়া ক'লে। তাৰপাছত আমাৰ বহুত ভয় লাগি গ'ল, কাৰণ ইমানখিনি দুৱাকৈ গৈছিলে আৰু ভয়তে আমি কি কৰোঁ কি নকৰোঁ হৈ আছিলে। এইফালে মোৰ ভৰিৰ অৱস্থাত গজাল আৰু বিন্ধি আছে, গতিকে ভালদৰে মই খোজো কাঢ়িব পৰা নাই। কিন্তু তাক হস্পিটেললৈ নানিলেও নহয়, আৰু সি দেউতাকৰ লগতো নাহে। আৰু দেখিছেনে এতিয়া কান্দিবলৈ আৰম্ভ কৰিছে, এতিয়াই যেন সি দুখ পাবলৈ আৰম্ভ কৰিছে। আৰু কন্দা কটাও কৰাৰ কাৰণে ময়ো তাৰ লগত আহিলোঁ, আৰু আহি ডক্টৰনী বাইদেৱে ক'লে যে চিলাই কৰিব নালাগে আৰু মেডিচিন লিখি দিলে। আমি ফাৰ্মাচীৰ পৰা মেডিচিন ল'লোঁ, এটা হস্পিটেলৰ পৰা ল'লোঁ, লৈ পেলাই ঘৰলৈ গুচি আহিলোঁ। আৰু এয়া দেখিছেনে মোৰ এণ্টিবায়'টিক টেবলেট শেষেই হোৱা নাই, এনফালে ল'ৰাৰ টেবলেট ভৰ্তিয়ে হ'ল। আৰু এতিয়া আহি পেলাই তাক অকণমান কিবা এটা খাবলৈ দিলোঁ, আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতুকে সৰু স্মৃতিবিলাক কেতিয়াবা বহুত ইম্পৰ্টেণ্ট হৈ যায়, সেইকাৰণে ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু এইটো দিছিলে তাক এণ্টিবায়'টিক হয়, এইটো শুকোৱাৰ কাৰণে দিছে, আৰু ইয়াতে কুহুমীয়া গৰম পানী দিব দিছে, দি পেলাই আমি কুহুমীয়া কৰি তাক 5 ml কৈ খুৱাবলৈ দিছে। ৰাতি খোৱাৰ পাছত 2 টাইমকৈ খাব দিছে। আৰু এইটো পেৰাচিটামল দিছিলে, যদি তাৰ বিষৰ কাৰণে জ্বৰ উঠিব পাৰে বা বিষ বেছি হ'লে আৰু জ্বৰ বহুত হ'লে এইটো খুৱাব দিছিলে। যিহেতুকে তাৰ ৰাতিটো ভালদৰে গ'ল, বেছি বিষো নুঠিল চাগে আৰু জ্বৰো হোৱা নাই, সেইকাৰণে এইটো নোখোৱালোঁ। আৰু দেখিছে ইমান দুখ পাইছিলে, চিলাই দিব লগা অৱস্থা হৈছিলে, তথাপি চিলাই নিদিলোঁ। তাৰ পাছতো সি এয়া খেলিবলৈ আৰম্ভ কৰি দিছে। তাৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল, হোৱাৰ পাছতো সি এনেদৰে যে কিদৰে থাকিব পাৰিছে সিহে জানে। এতিয়া আকৌ একেই অৱস্থা, মাটিৰ লগত লুতুৰি পুতুৰি হৈ খেলিবলৈ আৰম্ভ কৰিছে। সৰু গাড়ী কেইখন লৈ আহিছে, ডাম্পাৰ লৈ আহিছে, JCB এইবিলাকেদি সি এতিয়া মাটি ভৰাই আছে, বালা টানি আছে, ৰাস্তা বনাই আছে। কি ক'ব মানে, সিহঁতে গৰম ঠাণ্ডা দুখ পোৱা কি একোৱে চাগে বুজিব পৰা হোৱা নাই। আৰু নেক্সট দিনাখনৰ ভিডিঅ' এইটো দেখাইছোঁ। আৰু এইফালে মই চাহ লৈছোঁ ৰুটি দি, আজি একো চব্জি কৰা নাই, আজি ভাবিছোঁ গাখীৰ চাহ, গুৰ মিঠৈ আৰু ৰুটি এনেদৰে খাম বুলি। আপোনালোকে বাৰু এনেদৰে খাই ভাল পায়নে? মই কিন্তু খুব ভাল পাওঁ। আৰু আনফালে দেখিছে ল'ৰা ইমানেই ব্যস্ত, মানে কাম কৰিয়ে থাকিব ইচ্ছা কৰে। মই বাচন ধুই গ'লোঁ, ধোৱাৰ পাছত এতিয়া তাক বাচন ধুব দিব লাগে, চ' সেইকাৰণে স্কুলৰ ফ্লাস্কটো লৈ আহিছে, আৰু বহুত বোলে লেতেৰা হৈছে, তাকেই মাজিবলৈ আৰম্ভ কৰিছে। কি ক'ম মানে, এতিয়া ইমানখিনি কাম কৰিব বিচাৰে, ডাঙৰ হ'লেতো একো নকৰে, ওলাইয়ে যাব। কিন্তু এতিয়া দেখিছেনে মাকক ইমানেই হেল্প কৰি দিব বিচাৰে, কিবা এটা কাম যদি তাক কৰিবলৈ দি বহুত ভাল পায়, নহ'লে বদমাচি কৰি থাকে। আৰু এইফালে তাৰ বেণ্ডেজ খোলাই নাই, বেণ্ডেজ খুলিবলৈ আৰু 3 দিনৰ দিনা যাব লাগিব। আৰু এতিয়া সি নিজৰ ফ্লাস্কটো ধুনীয়াকৈ মাজি আছে। এইবিলাক কাম কৰি থাকিলে আচলতে সি নিজেও ব্যস্ত হৈ থাকে, বদমাচিৰ পৰাও অলপমান ৰেহাই পোৱা যায়। দেখিছেনে কেতিয়াবা ধুনীয়াকৈ থাকে আৰু কেতিয়াবা বিৰাট বদমাচি কৰে। বদমাচি কৰাৰ দিনা যেন ইমান খং উঠে নহয়, বাপৰে বাপ। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ ইউটিউব চেনেলটো
ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব আজিলৈ বাই থেংক ইউ